हेलो गाइस, आज এটা পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। মোৰ ভণ্টিৰ তুলনি বিয়া আছিলে, তাকে আপোনালোকক অকমান দেখুৱাবলৈ অকমান যত্ন কৰিছো। 4 দিনা গা ধোৱাৰ পৰা অলপ ভিডিঅ' কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আখৈ ভজাৰ দিনা ঘৰতে এনেকৈ আখৈ ভজা হয়, লগতে ফূৰ্তিও কৰা হয়। এনেকৈ আখৈ ভাজি আছে গাঁৱৰ ৰাইজে আহি, আৰু মাও মোক এনেকৈ মাতি আছে বিহু নাচিবলৈ। এনেকৈ বহুত ফূৰ্তি কৰা হয়। যিহেতু ছোৱালী ডাঙৰ হৈছে বুলি সকলো ৰাইজকে জনোৱা যায়, সেয়ে এইটো ভোজৰ আয়োজন কৰা হয়। এইটো আমাৰ অসমত পূৰ্বৰ পৰা চলি অহা এটা নিয়ম হয়, আৰু সকলোৱে বহুত ফূৰ্তি কৰে এইটোত। যিহেতু ঘৰৰ মানুহবোৰো সকলো লগ হয়, একেলগত ৰাইজ গোট খায়, বহুত ফূৰ্তি কৰা হয়। এনেকৈ আপোনালোকে দেখিয়ে আছে, এয়া পেহী বা আৰু মা এনেকৈ নাচি আছে। এনেকৈয়ে ৰাইজৰ আগত কিবা এটা অৰিহণা আগবঢ়াই সেৱা কৰি তাৰপিছত ৰাইজে নচুৱাই এনেকৈ ঘৰৰ মানুহবোৰক। বিয়াৰ আগদিনা এনেকৈ কইনাক গা ধোৱাৰ আগত পানী তুলিবলৈ যোৱা হয়। আৰু এয়া দেখিছে দুলনি কলচী ধৰা কেইগৰাকী হৈছে সৰু ছোৱালী, একেবাৰে যিটো এয়া ছোৱালী বুলি কয় আমাৰ ভাষাত। ডাঙৰ হোৱা নাই সিহঁতি, সেয়ে সিহঁতক লোৱা হয়, আৰু এইবোৰ এনেকৈ ইয়াতে নিয়ম কৰা হয়। এয়া বিয়াৰ আগদিনা পানী তুলি আহি এনেকৈ গা ধুওৱা হয় কইনাজনীক। যিহেতু বিয়া দিনা বহুত কাম থাকে, সেই আগদিনাখনে এনেকৈ কইনাক ভালদৰে গা ধুৱাই লোৱা হয়। এয়া বিয়া দিনা এনেকৈ পানী তুলিবলৈ যোৱা হয়। বিয়া দিনা অলপ সুকীয়াকৈ গা ধুওৱা হয়, যিহেতু আপোনালোকে দেখিছে ইয়াত বেই বনাই গা ধুৱাইছে। বন্ধু বান্ধৱীসকল, ইয়াত মই আপোনালোকক কিমানখিনি দেখুৱাব পাৰিছোঁ নাজানো, কিন্তু যিহেতু মই ঘৰত নাথাকোঁ, বিয়াৰ এদিনৰ আগত আহি পাইছোঁ, তথাপিও আপোনালোকক চেষ্টা কৰিলোঁ দেখুৱাবলৈ। ইয়াতে যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে মাফ কৰিব, আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। এনেদৰে আমাৰ ভণ্টিৰ তুলনি বিয়াখন সুকলমে পাৰ হৈ যায়। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আমি কেনেকৈ কিমান ফূৰ্তি কৰিলোঁ এয়া আপোনালোকে চাই যাওক।